ইমান সোনকালে ওলাইছে যে? পেচেণ্ট দুটাৰ ইমাৰ্জেঞ্চি আছে চব সোনকালে যাব লাগে। ঠিক আছে, সোনকালে আহিবা কিন্তু আজি। वक्रतुंड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओ बा বেয়াহে কৰিলে ফোনটো। আজি তোমাৰ ডিউটি নাই নেকি? নাই, এক্সাম ডিউটিহে চলি আছে, আজি মোৰ নাই। ঠিক আছে আহোঁ দিয়া মই। অ' ৰ'বা, বাহ কিহৰ জুই একুৰা? তোমাৰ মূৰটো। সোনকালে আহি যাবা। হেল্ল' আজি আহিবানে? বাহ জুইকুৰা নোমোৱাই নাই মানে। মা ৰৈ আছে অ', সোনকালে আহা। অ'কে বাবা গৈ আছোঁ এই ৰাস্তাতে আছোঁ। কৃষ্ণ হ'ব দে উঠ উঠ। কি হ'ল? পানী পিয়া লাগিছে। ফ্ৰিজটো দেখা নাই? তাতে আছে, যা লৈ লগে। বাইদেউ আপুনি কিন্তু বৰ ভাগ্যৱতী দেই, চাকৰি থকা বোৱাৰী পাইছে। পিছে বোৱাৰীয়ে বাহিৰে ভিতৰে ঘৰখন চলাব পাৰে নে নোৱাৰে? বোৱাৰী বহুত দেখিছোঁ, কিন্তু এনেকুৱা বোৱাৰী আৰু দেখা নাই জানানে। তাইৰ সেই কলেজত কৰা টকাকেইটা আমাৰ নহ'লেও হ'ব বুজিছা। তাইৰ চাগে সেই টকাখিনি তাইৰ সেই ঘৰলৈ দিওঁতেই যায়। চোৱাচোন চোৱা মোক সিহঁতে কি দিছে। এয়ানো বাৰু মই পিন্ধোনে? ঐ মালতী, এযোৰ লওঁ, তয়ে পিন্ধিবি, মই নিপিন্ধো। কি হ'ল এনেকৈ আহিছ যে? তই যে বৰমাক যে কাপোৰযোৰ যে দিছিলি, ভালকৈ চাই চিতি দিয়া নাছিলি নেকি? কিয়? কি হ'ল? বৰমাই যে তই দিয়া কাপোৰযোৰ যে কাম কৰা মানুহজনীক দি দিলে। কি? তই সেই ছোৱালীজনীক কি কাৰণে ভাল পাইছ মই বুজি পোৱা নাই। তাই মোৰ একেবাৰে পচন্দৰ নহয়, আৰু তাই আমাৰ কোনো ফালৰ পৰা জাতি কুলৰ পৰা নিমিলে। মই কিন্তু পিঠিৰ বাহিৰে বেলেগ কথা চিন্তা কৰিব নোৱাৰোঁ, ভাবিব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ। আপোনালোকে যি কৰিব আছে কৰক। তেনেহ'লে এখন বিয়া তোৰ জেদৰ কাৰণেহে হ'ব। বিয়াৰ পিছত বাৰে বাৰে ঘৰলৈ আহি থকাৰ নিয়ম আমাৰ কিন্তু নাই। আৰু ইমান দূৰ ৰাস্তা বাৰে বাৰে মই মোৰ ল'ৰাক মই কষ্ট দিব নোৱাৰোঁ। আৰু আপোনালোকে জানে বিয়াৰ পিছত সকলো দায়িত্ব দৰা ঘৰৰ মানুহে বহন কৰিবলগীয়া হয়, নহয় জানো? মা হ'ব নেকি, এইবিলাক কথাটো আমি পিছতো পাতিব পাৰিম। আহোঁতেতো তোমালোকৰ একো অসুবিধা হোৱা নাই? নাই নাই, কি অসুবিধা হ'ব? মায়ে বেছি দূৰ জাৰ্ণি কৰিলে অলপ অশান্তি পায়, চ' মায়ে কথাবিলাক ধৰি নাথাকিবা আৰু তুমি। তোমাৰ মায়েকে মোক কেতিয়াও নিজৰ বুলি ভাবিব নোৱাৰিব নেকি? এই মা এনেকুৱাই অ', মাৰ কথাবিলাক ধৰি নাথাকিবা। আৰু মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তোমাৰ ওপৰত থকা মাৰ ভুল ধাৰণাবোৰ এদিন তুমি নিশ্চয় চেঞ্জ কৰিব পাৰিবা। অ' বা ৰচোন ৰ ক'ত যাওঁ? মা
কাপোৰযোৰ আপোনাৰ পচন্দ হোৱা নাই নেকি? এইযোৰ মোৰ পচন্দৰ কাপোৰ নেকি বাৰু? লৈ যোৱা এইযোৰ কাপোৰ। আৰু তোমাৰ যদি মোক কাপোৰ দিবলৈ মনেই নাছিলে তুমি গামোচা এখন দি মান ধৰা হ'লেও হয়। মা, খংনো কিয় কৰিছে? মই জানো এতিয়া আপোনাৰেই ছোৱালী নহয়। মই নিজাকৈ উপাৰ্জনো কৰোঁ, গতিকে যেতিয়াই মন যায় তেতিয়াই আপোনাক একোযোৰকৈ কাপোৰ দিব পাৰিম, নহয় জানো? হয়তো প্ৰত্যেক মাহতে একোযোৰকৈ, নাইবা যেতিয়াই আপোনাৰ প্ৰয়োজন হয় তেতিয়াই, তাকো সম্পূৰ্ণ আপোনাৰ পচন্দত। এইযোৰ নিয়মৰ বাবে দিছোঁ বুলিয়ে গ্ৰহণ কৰকচোন। তোক ইয়াতে পালোঁ ভালেই হ'ল। তই ইয়াত থাকোঁতে মাক ফোন এটা কৰি সুধচোন আকাশে দিয়া কাপোৰযোৰ মাৰ পচন্দ হৈছেনে নাই। জোৱাইকৰ পৰা আকৌ এযোৰ কাপোৰ পোৱাৰ ভাগ্য তেওঁৰ হয়তো নাথাকিবও পাৰে। কচোন। মা, তোমাৰ কি প্ৰীতিয়ে দিয়া কাপোৰযোৰ পচন্দ নহ'লে নেকি? তাই কি তোক লগালেই নেকি? নহয় মা, কাপোৰযোৰ ভালেই হয়, তোমাৰ চাগে চোৱাত খেলি মেলি হ'ল। সেইদিনা দোকানত তাই ভালৰ ভালযোৰ চাই তোমালৈ বাছি গৈ। বোৱাৰী শুনাচোন। মা কওক। মোৰ কথাবোৰ ধৰি নাথাকিবা, খঙতে যি টি কথা কৈ দিওঁ। নাই মা, মই আপোনাৰ কথা একো ধৰি থকা নাই। ব'লক চাকি জ্বলাওঁগৈ। মই চাকি গছ লৈ গৈ আছোঁ, যোৱা। কি প্ৰয়োজন এনে নিয়মৰ, যি নিয়মে বিভেদৰ সৃষ্টি কৰিব পাৰে দুটি সম্পৰ্কৰ মাজত, দুখন ঘৰৰ মাজত। আছে, নিয়মৰ প্ৰয়োজন আছে, কিন্তু পৰিস্থিতিয়ে কেতিয়াবা শিথিলতাও বিচাৰে। কাৰণ এয়া সময় পোহৰৰ, দীপান্বিতাৰ পোহৰে মুখৰ কৰি তোলক সকলোৰে মনবোৰ।